তাই বিধবা। সমাজত তাইৰ স্থান এতিয়া বিধৱাৰ। তাইক মানুহে যি দৃষ্টিৰে চাই সেয়া তাইৰ দুৰ্ভাগ্যৰ ফল। সমাজৰ আগৰ শাৰীত তাইৰ স্থান কিয় নাই? কিয় নাই সমাজৰ আগৰ শাৰীত তাইৰ স্থান? তাইৰো এটি মন আছে। তাইৰো মন যায় সমাজত সকলোৰে সৈতে সমানে আগুৱাবলৈ। কিন্তু তাই আগত গ'লেই হেনো যাত্ৰা নষ্ট হয়। সেইবাবেইতো আগুৱাব নোৱাৰে। বিধৱা হোৱাৰ বাবে আজি তাইৰ গাৰ কাপোৰযোৰ বগা। জীৱনৰ ৰং সলনি কৰিলে ভগৱানে, আৰু গাৰ ৰং সলনি কৰিলে সমাজ ব্যৱস্থাই। সমাজৰ এনেবোৰ ব্যৱস্থা তাইৰ দৰে দুৰ্ভগীয়াৰ পক্ষত কাহানিও নহ'ব নেকি? প্ৰশ্ন হয় মনত, আৰে প্ৰশ্ন হয় কি পাপ কৰিছিল তাই? কিহৰ বাবে আজি তাই বিধৱা? সমাজৰ ভিৰৰ মাজত উকা কপালখন উলিয়াবলৈ তাই লাজ কৰে। কিজানিবা কোনোবাই তাইক উপলুঙাই কৰে, কাৰণ তাই যে এতিয়া বিধৱা। চোতালত পৰি থকা স্বামীৰ নিথৰ দেহটোলে চাই তাই আজি হুক হুকাই কান্দিছে, কাৰণ তাই যে আজিৰ পৰা বিধৱা। কোন আহিব আজিৰ পৰা তাইক সহায় কৰিবলৈ? আৰে কোনে ল'ব বদনামৰ ভাগ? সমাজত এনে বহু নাৰী আছে যাৰ স্বামী থাকিও বিধৱা, কিন্তু সেইবোৰতো আধুনিকতাৰ প্ৰভাৱ। সভ্য সমাজৰ ইমান অসভ্য আচৰণ কিয়? আমি এবাৰো তাইৰ পক্ষত থিয় দি চাব নোৱাৰোনে? আৰে এবাৰ ভাবি চাব, আমিবোৰে যিটো দিনত ৰং তামাচাত মাতাল হৈ পৰোঁ, সেই দিনটোত নিজৰ উভতি নহা পথেৰে যোৱা স্বামীক মনত পেলাই তাই যে কিমান হুক হুকাই কান্দে। সপোনৰ ঘৰ এখনি সজালা যে আহি, বিধাতাৰ লিখনিয়ে দিলে চেঁচা পানী। ৰীতি নীতি বহু কৰি ল'লে আঁকোৱালি, সেইখন সমাজেই থাকে আকৌ হাঁহি। সপোনৰ ঘৰ এখনি সজালা যে আহি, বিধাতাৰ লিখনিয়ে দিলে চেঁচা পানী। ৰীতি নীতি বহু কৰি ল'লে আঁকোৱালি, সেইখন সমাজে